Hey guys, মই বিকাশ নক আৰু আপোনালোকে চাইছে বিকাশ নক ইউটিউব চেনেল। আজি মানে ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ। গুড মৰ্ণিং, সুপ্ৰভাত। বেয়া ঠাণ্ডা লাগিছেও ৰাতিপুৱাই বাজিছে চত যিখন পুলি পেলাইছে। ৰাম 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 মানে কি ক'ম আৰু আপোনালোকক। ভিডিঅ' চাই থাকক। আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকেও চাই থাকক, নে কি কয়? বেয়া পুলি পেলাইছে চাই লওক। আজি ফাইনেলি চাই লওক আমি পিল পালোঁহি। ফিল্ডত দৌৰো আৰু কিবাকমান দৌৰি পেলাই যাওঁ অংশলৈ এনেকুৱাই ঠাণ্ডা পেলাইছে। ভৰি কি বনত দিবই পোৱা নাই, বেয়া ঠাণ্ডা হ'লেও কিবাকমান দৌৰো। তাৰমানে আমাক ক'ত ফিল্ডত চিলেক্ট কৰিছে, তাত যদি দৌৰিবগৈ নোৱাৰোঁ ষ্টেডিয়ামত কি হ'বগৈ আৰু। ভিডিঅ' চাই থাকক। কেইবাকমান খোজকাঢ়ি আছোঁ চাই লওক। চবেই দৌৰি আছিলে। ৰাতিপুৱা খাদ্য আলু ভাজি, পিঁয়াজ, ৰুটি খাই লওঁ। খাই পেলাই কাম কেইটামান আছে, কামকেইটা কৰোঁ। তাৰপিছত কি কৰোঁ আপোনালোকে দেখিয়ে থাকিব আৰু চাই থাকিব। স্বামী দাই ফুৰিবলৈ আহিছোঁ। তাৰমানে ঘৰত থাকি থাকি আমনি লাগিলে, অকণমান ফুৰিবলৈ আহিছোঁ। তাৰপিছত ভিডিঅ' চাই থাকক আৰু বেছি নাই আৰু আজি তাকে চাই থাকক। মানে ঘৰৰ পৰা আহি টকা আড্ডা মাৰি আছোঁ, চাই লওক। সেইকাল আড্ডা মাৰি আছোঁ আৰু কি আৰু এনেকৈ আৰু চাই লওক। গোটেই মেডেলে চাই লওক কিমান পাইছে। এতিয়া আমাৰ মালুখাত হাইস্কুলৰ পৰা দিয়া নেটৱৰ্কৰ লগত ফটো বিখ্যাত অভিনেতা। গোটেইখন যাত্ৰী গোটেই আই কাৰ্ড চাবনি আই কাৰ্ড কমিলে, ধেৰ আছিলে আই কাৰ্ড। কাইলৈ ৰাতিপুৱা যাব লাগিব নহয়। লৈ ল'লোঁ ড্ৰেছ পৱনদা ঘৰৰ পৰা। তাতে পৱনদা নাই এতিয়া, কলকাতাত থাকে। ড্ৰেছ লৈ ল'লোঁ। তাৰপিছত ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। অকণমান দৌৰিবগৈ লাগিব এতিয়া। যদি ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট চাই থাকিবা। ধন্যবাদ।